Hello everyone, welcome back to our channel Easy Homemade Recipes. মই আশা কৰিছো সকলোৱে ঘৰত আছে ভালকে আৰু সুস্থ আছে। লকডাউনত সাকে বহুতে ৰেষ্টুৰেণ্টৰ খানা মিছ কৰিছে সাকে ন? মন বেয়া নকৰিব। আমাৰ লগত শিকক টেষ্টি আৰু হেলদি ৰেষ্টুৰেণ্ট ষ্টাইল ৰেচিপিজ। আজি ৰেচিপি হৈছে ভেজ কোফতা। কোফতা বহুত প্ৰকাৰৰ থাকে। পনীৰ কোফতা, আলু কোফতা আৰু বহুত। বেসিক্যালি কোফতাবোৰ আলু দি বনোৱা যায়। আজি ৰেচিপিটো স্পেশালি হৈছে যিসকলে আলু খাব নোৱাৰে। ভিডিওটো শেষৰলৈকে চাই থাকক টেষ্টি আৰু হেলদি কোফতা ৰেচিপিটো। কোফতা বনাবৰ কাৰণে দুটা কাচকল লৈ ল'ব, যোনটো প্ৰেছাৰ কুকাৰত 4টা হুইচেল দি পেলাই বইল কৰি ল'ব। তাৰপিছত এনেদৰে কাটি ল'ব আৰু 1 চামুচ পিঁয়াজৰ পেষ্ট দিব আৰু আধা চামুচ হালধি, জিৰা, ধনিয়া, গৰম মছলা আধা চামুচ আৰু সোৱাদ অনুসৰি নিমখ আৰু হেতা এখন লৈ ভালদৰে সব পিটিকি ল'ব এনেদৰে। আৰু এতিয়া 1 চামুচ নাৰিকলৰ গুড়ি দিব লাগিব আৰু মিক্স কৰি ল'ব। এতিয়া 2 চামুচ ময়দা দিব লাগিব আৰু ভালদৰে মিক্স কৰি ল'ব হাতেৰে আৰু কোফতা বলছৰ শেপ দি দিব এনেকে। এনেদৰে মই কেইবাটাও কোফতা বলছ বনাই ললো। এতিয়া কোফতাখিনি ফ্ৰাই কৰিব লাগিব। আপোনালোকে নিজৰ মতে তেল লৈ ল'ব। মই আধা কাপ মান ৰিফাইন তেল লৈছিলোঁ আৰু এটা সাইড ভালদৰে হিজাৰ পাছতহে আনটো সাইড উল্টাই ল'ব আৰু ভালদৰে ফ্ৰাই কৰি ল'ব। কোফতাখিনি অলপ ৰঙাকে ফ্ৰাই কৰি ল'ব, তেতিয়া দেখাটো ভাল লাগিব। এয়া মই কোফতাখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া এটা ডাঙৰ সাইজৰ পিঁয়াজৰ পেষ্ট কৰি পেলাই 1 চামুচ ৰচুন আদা পেষ্ট আৰু 1 চামুচ কাশ্মীৰী মিৰ্চ, জিৰা, ধনিয়া আৰু গৰম মছলা দি পেলাই মিক্স কৰি ল'ব লাগিব। যিসকলে আলু খাই ভাল পায় আপোনালোকে আলু দিব পাৰে আৰু ভালদৰে ৰঙাকে ফ্ৰাই কৰি ল'ব। আৰু এতিয়া কাৰি বনাবৰ কাৰণে 1 চামুচ জিৰা, দালচিনি আৰু তেজপাত দি 1 মিনিটৰ কাৰণে ফ্ৰাই কৰি ল'ব আৰু নিজৰ মতে জলকীয়া দিব পাৰে। এতিয়া পিঁয়াজৰ পেষ্টৰ লগত মিক্স কৰা মছলাখিনি দি দিব আৰু ভালদৰে 2 মিনিটৰ কাৰণে ফ্ৰাই কৰি ল'ব। আধা চামুচমান হালধি দিব লাগিব আৰু ভালদৰে মিক্স কৰি ল'ব আৰু 2টা বিলাহী পেষ্ট কৰি পেলাই দি দিব আৰু 2-3 মিনিটৰ কাৰণে ফ্ৰাই কৰি ল'ব আৰু ভাজি থোৱা আলুখিনিও দি ফ্ৰাই কৰি ল'ব আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া গৰম পানী দিব লাগিব। আপোনালোকে নিজৰ মতে দিব পাৰে। মই আধা কাপ পানী দিছিলোঁ। পানীখিনি 3-4 মিনিটৰ কাৰণে উতলাৰ পাছত এতিয়া ভাজি থোৱা কোফতাখিনি দি দিব আৰু ঢাকনেৰে বন্ধ কৰি দিব 5 মিনিটৰ কাৰণে। আমাৰ গৰম গৰম হেলদি আৰু টেষ্টি কাচকলৰ কোফতা ৰেডি হৈ গ'ল আৰু জিৰা ৰাইচৰ লগত সাৰ্ভ কৰিব পাৰে। ৰেচিপিটো যদি ভাল পালে তেনেহ'লে জানেই লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ডেছক্ৰিপশ্যন বক্সত থকা লিংকত গৈ ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজটো লাইক কৰি দিব। থেংক ইউ।